নিজৰ ভালপোৱাজনক সোধক এই 3 প্ৰশ্ন, ওলাই পৰিব জুলুঙাৰ মেকুৰী। আজি কেইটামান এনে কথা ক'ব বিচৰা হৈছে যাৰ পৰাই আপুনি বুজিব পাৰিব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কিমান ভাল পায় বা কিমান বিচাৰে আপোনাক নিজৰ কৰি ল'বলৈ, নে কিবা নহয় কিবা স্বাৰ্থতহে তেওঁ আপোনাৰ সৈতে সম্বন্ধত আছে। কি এই 3টা প্ৰশ্ন জানো আহক। প্ৰশ্ন নম্বৰ 1, তুমি মোক কিয় ভাল পোৱা? এই প্ৰশ্নৰ উত্তৰেই আপোনাক জনাই দিব আপোনাৰ প্ৰেমৰ গভীৰতা, আপোনাক কিমান ভাল পায় আপোনাৰ প্ৰেমিক। বহু প্ৰেমিক প্ৰেমিকাই উত্তৰত ক'ব, তুমি বহুত ধুনীয়া, তুমি বহুত স্মাৰ্ট, তুমি বহুত ভাল, তোমাক বহুত ভাল লাগে, তুমি বহুত জ্ঞানী বা তুমি এজন বিদ্বান, তোমাৰ মনটো বহুত ভাল আদি ইত্যাদি, সেইবাবেই মই তোমাক ভাল পাওঁ। যদিহে উত্তৰ এইবোৰে হয় তেন্তে আপুনি গভীৰভাৱে চিন্তা কৰক। যিদিনা আপুনি ধুনীয়া হৈ নাথাকিব, যিদিনা আপোনাৰ জ্ঞান বুদ্ধি আৰু মন দুৰ্বল হৈ পৰিব, সেইদিনা আপোনাৰ প্ৰেমিক আপোনাৰ লগত থাকিব নেকি? যিদিনা তেওঁৰ আপোনাক ভাল নলগা হৈ যাব, সিদিনা তেওঁ আপোনাৰ লগত থাকিব নেকি? ভালকৈ চিন্তা কৰক। সঁচা ভাল পোৱাৰ জানো কিবা কাৰণ থাকে? কিন্তু থাকে বা থাকিব পাৰে। যিজনে আপোনাক সঁচাকৈ অন্তৰৰ পৰা ভাল পায় তেওঁ কোনো কাৰণ নোহোৱাকৈ আপোনাক ভাল পাব। আৰু যাৰ অন্তৰত আপোনাৰ প্ৰতি সঁচা ভালপোৱা আছে তেওঁ আপোনাক উত্তৰত ক'ব, মই তোমাক কিয় ভাল পাওঁ মই নিজেই নাজানো। প্ৰশ্ন নম্বৰ 2, তোমাৰ পৰিয়াল বা তোমাৰ অভিভাৱকে তোমাৰ বিয়া যদিহে আনৰ সৈতে পাতিব বিচাৰে তেন্তে তুমি কি কৰিবা? সঁচাকৈ ভাল পোৱা প্ৰেমিক প্ৰেমিকাই উত্তৰ দিব যে মোৰ বিয়া আনৰ সৈতে পাতি দিবলৈ কাৰো সাহস নাই। প্ৰেমিক বা প্ৰেমিকাৰ বিয়া বিভিন্ন কাৰণত বেলেগৰ লগত পাতিবলৈ ঘৰৰ পৰিয়ালে বাধ্য কৰে বা কৰাটো এক নৈমিত্তিক পৰিঘটনা, আৰু বহু প্ৰেমৰ পৰিসমাপ্তি তেনেদৰেই ঘটে। কিন্তু যেতিয়া আপোনাৰ প্ৰশ্নৰ উত্তৰ যদি ওপৰত দিয়া ধৰণে আপোনাক দিছে তেন্তে বুজিব যে আপোনাৰ প্ৰেমিক সদায়ে আপোনাৰ লগত থাকিব আৰু তেওঁ আপোনাক কেতিয়াও এৰি থাকিব নোৱাৰে। প্ৰশ্ন নম্বৰ 3, যদি তোমাৰ আৰু জীৱনৰ বাবে 24 ঘণ্টাহে বাকী আছে তেন্তে তুমি মোৰ সৈতে কি কি কৰিবা? এই প্ৰশ্নৰ উত্তৰত বহুতে বহুত কথা ক'ব, কিন্তু আপুনি পাব লগা সঠিক উত্তৰটো হ'ব, মই মোৰ জীৱনৰ শেষ সময়খিনি তোমাৰ কোলাতেই শুই পাৰ কৰিব বিচাৰো, যেতিয়ালৈ মই শেষ উশাহটি ল'ব পাৰো। কিন্তু বহুজনে উত্তৰ দিব যে তেওঁ আপোনাক বহু মৰম দিব, বহু আদৰ কৰিব, বহু বস্তু বাহিনী আৰু টকা পইচা দি যাব, বহুত কান্দিব ইত্যাদি ইত্যাদি। কিন্তু সঁচা ভালপোৱাজনে ওপৰত উল্লেখ কৰা ধৰণেহে উত্তৰ দিব, আৰু উত্তৰ দিয়া সময়ত লক্ষ্য কৰিব তেওঁৰ চকুলো দুধাৰ চকুলোৰে ভৰি পৰিব।